হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভালে আছে আৰু আমাৰো বহুতেই ভাল। এতিয়া ৰাতিপুৱা 4টা বাজিছে। আমি আজি আহি আছোঁ মা ঘৰলৈ বুলি। বহুত দিনৰ মূৰত, প্ৰায় 6 মাহৰ মূৰত মোৰ মা ঘৰ মাজুলীত হয়। ফেৰীৰে যাব লাগিব। 8টা বজাত ফেৰীত আছে। এতিয়া আমি নিমাতী ঘাটত পাই গ'লোহি। এতিয়া গাড়ীখন ফেৰীত উঠাই ল'লোঁ আৰু জাৰ্ণিটো দেখুৱাই আছোঁ। বাকী কেনেকৈ কি কৰিছোঁ, মাজুলীত কি কৰিম, গোটেইখিনি দেখুৱাই থাকিম। আপোনালোকে শেষলৈকে চাই থাকিব। আমি এতিয়া ঘৰ পাই গ'লোহি। এয়া দেখিছেনে, গেটৰ সন্মুখত ৰৈ আছোঁ। আমাক সোমাব দিয়া নাই জিমিয়ে। বহুত দিনৰ মূৰত দেখিলে এনেকুৱাই কৰে। আমি ফ্ৰেছ হৈ ল'লোঁ আৰু চাহ খালোঁ সকলোৰে লগত। আচলতে বহুত দিনৰ মূৰত আহিছোঁ। সকলো ছোৱালীৰ বাবে নিজৰ মাকৰ ঘৰখনলৈ অহাটো এটা বেলেগ সুখ আছে। বিয়া হোৱাৰ পাছত বিয়া হোৱাসকলে নিশ্চয় গম পায় আৰু মই বেলেগকৈ ক'ব নালাগে বাৰু। আৰু আজি আমাৰ ভণ্টিৰ বাৰ্থডেও আছিল। সকলোৰে লগত এনজয় কৰিলোঁ, ভাল লাগিল। বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ। আৰু আমি ভণ্টি বাৰ্থডে বুলি অকণমান ওলাই আহিলোঁ। এয়া কুকুৰা দুটা আনিছিল, সৰু বৰ্তাই কাটি আছে। আৰু এয়া দাদাই বনাই আছে। এয়া হৈ গ'ল, আমি খাব পৰা হৈ গ'লোঁ। বহুত দিনৰ মূৰত এয়া আমি একেলগে ভাত খালোঁ। যিহেতু আমি ঘৰত এদিন দুদিনৰ কাৰণে অহা হয়, সেয়েহে আমি এয়া ৰাতি 12টামানলৈকে কথা পাতিলোঁ সকলোৰে লগত। আজিলৈ ভিডিঅ' ইমানেই। বাই বাই।